Hello everyone, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'নো কি আপোনালোকে নিশ্চয় গম পাইছে মই বহুত দিন হ'ল ভিডিঅ' দিয়া নাই কাৰণ মই কমিউনিটি পোষ্ট লগাইছিলোঁ মোৰ শহুৰ দেউতা ঢুকালে আপোনালোকে নিশ্চয় গম পাইছে দেউতাৰ আজি 9 দিন হ'ল ঢুকুৱা আজি দেওবাৰ 23 তাৰিখ আজি ৰাতিপুৱা এতিয়া প্ৰায় 9টামান বাজিছে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ এনেকৈ কৰিবলৈ মন নাছিলে কিন্তু কিছুমান দেউতাৰ স্মৃতি ধৰি ৰাখোঁ বুলি ভাবিলোঁ নীতি নিয়ম দেউতাৰ দহা 10 দিনীয়া দহা সকাম তিলনীটো হৈয়ে গ'ল এয়া দেউতা আমাৰ প্ৰগতি হস্পিটেলত থাকোঁতে তেখেতৰ ব্লাড দি থকা হৈছিলে আৰু অক্সিজেন লৈ আছিলে তেখেতে তাৰে অলপমান ক্লিপ ধৰি ৰাখিছিলোঁ এয়া দেউতা আহি ঘৰ পালেহি দেউতা ডিব্ৰুগড়ৰ পৰা আহি পাওঁতে সন্ধিয়া প্ৰায় 7টা বাজিলে আমিও একেলগতে আহিছোঁ ভিডিঅ'টো বেলেগে কৰি ৰাখিছে দেই মই কৰা নাই দাদা এজনে কৰিলে ওচৰৰ তেখেতৰ পৰা মই ক্লিপটো পাছত লৈহে লৈছোঁ আৰু কিছুমানে ভাবিব ন ইমান মানে দুখ লগা সময়তো মই ভিডিঅ' কৰি আছোঁগৈ বুলি সেইকাৰণে মই কৈ দিলোঁ বেয়া নাপাব নিয়ম নীতিখিনি প্ৰায় কৰা হৈ গৈছে মাহ হালধিৰে গা ধোৱা হ'ল আৰু আমি সকলো ঘৰৰ সকলোবিলাকে তামোল দি সেৱা কাঢ়িলোঁ বাকী এতিয়া সকলো নিয়ম কৰি হৈ গৈছে এতিয়া তেওঁ নিব হৈছে আৰু উঠাইছে আমাৰ দাদায়ে মুখাগ্নি কৰিব বাকী কান্ধত লৈছে আমাৰ বৰ্তাৰ ল'ৰা দুজন দাদা আৰু আমাৰ এখেত আৰু আমাৰ নিজৰ ভিনদৌয়ে 4জনে লৈছে কান্ধত এয়া দেও আহিলে এতিয়া পিণ্ড দিবৰ কাৰণে ৰাস্তাৰ পাৰৰ পুখুৰীলৈ গৈ আছে এয়া দেউতাৰ মৰিহালটো মচিছে আমাৰ এখেত আৰু দাদাই কলপুলি ৰুলে তামোল পুলি ৰুইছে সেইফালে আমাৰ দাদা পিণ্ড দিবৰ কাৰণে ৰেডি কৰি আছে বামুণ ভগবান গঙ্গা দেবী ইহা গচ্ছ ইহা তিষ্ঠ ওম কর্ণ আপু ধন্যা কমল রমণন্তু নিপা ওম দিবরা দিব মমসান তিনুসন মৰা দিব আপু হিতা ময়ো ভুৱ এতিয়া আমি ঘৰৰ সকলোৱে শান্তনি পানী লৈছোঁ দেউৰ পৰা দেউৱে এতিয়া দাদাক নিয়মবিলাক শিকাই আছে আমাৰ দাদাই ত্ৰিহা ধৰিছে যিহেতু কি নিয়ম মানি চলিব লাগিব কি খাব লাগিব তেওঁ শিকাই আছে এয়া আমি এতিয়া খাই আছোঁ পিঠা তিলনীৰ দিনাখন এনেকৈ কেঁচা পিঠা কেঁচা গাখীৰ গুড় আৰু কলৰ সৈতে এনেকৈ খাবলৈ দিয়ে চোতালত এখন এনেকৈ ৰভা দিয়া হৈছে কাৰণ ৰাতি মানুহে ৰখিবলৈ আহে জুই ফুৱা হয় ইয়াতে চাহ ভাত বনোৱা হয় আৰু আজি হৈছে 9 দিন কাইলৈ দহাৰ কাৰণে ৰেডি কৰা হৈছে ইয়াতে বোলে দক্ষপিণ্ড বনাই 3গৰাকী গোপিনীয়ে আজি হৈছে দহা তেওঁ আহিলে তেওঁ কাম কাজ কৰি আছে আৰু এতিয়া দাদাক অপৰাজিত কৰি আছে তাৰপাছত আমি ঘৰৰ মানুহখিনি শান্তনি পানী খাওঁ আমাৰ দহা বেছি ডাঙৰকৈ নাপাতে গাঁৱৰ 2জন ভকত আৰু মেইন আৰু বামুণেও কামখিনি কৰিলে আমি অপৰাজিত হৈ যাম আজৰি আমাৰ দহাৰ দিনাখন বৰা সান্দহ বৰা চাউলৰ সান্দহ দৈ গাখীৰ আৰু গুড় এনেকৈ জলপান খোৱা হয় এয়া দহাৰ দিনাখন আবেলি মানে বেলি মাৰ যোৱাৰ আগলৈকে ভাত খোৱা হয় আমি সকলোৱে মিলি বইল ভাত খালোঁ আজি অন্য এটা দিন আজি হৈছে ফেব্ৰুৱাৰী 10 তাৰিখ বৃহস্পতিবাৰ আজি আমাৰ ৰভা দিয়া ৰভা দি আছে এতিয়া অকণমান দেখাওঁ আজি আমাৰ পানো পৰা হৈছে আৰু এফালে ৰভা দিয়া ৰাইজসকলে চাহ বাহিৰতে পাতিছে আৰু এফালে ভাতো বনাইছে কাৰণ ভিতৰত বনালে নাখায়
আৰু ইয়াৰ ৰভা প্ৰায় খুটাবোৰ পুতি ৰেডি হৈ গৈছে। মানুহ 50 জনৰ ওপৰত হৈছে দেই। ডাঙৰ ডাঙৰ দুখন ৰভা দিয়া হৈছে। ইয়াৰ ৰভা দিয়া ৰাইজ ভাত ৰভাৰ তলতে এনেকৈ খোৱা হৈছে চোতালতে বইল ভাত সকলোৱে মিলি। ভিতৰতে আমাৰ মহিলাসকলে খাইছে। ইয়াৰ ৰভা দি হৈ গ'ল, তেওঁলোকে চাহ খাই আছে। আৰু এটা নিয়ম যে তামোল পাণ দি তেওঁলোকক ক'ব লাগে যে আজি যেনেকৈ আহিছে সকামলৈকে তেনেকৈ আহি যেন আমাক সহায় কৰে। আমাৰ বাইদেউ তামোল পাণৰ লগতে অৰিহণা দি দিছে। আৰু এজন আমাৰ ভকত, এখেতৰ হৰি ভকত, তেওঁ তামোল পাণৰ লগতে অৰিহণা একেলগতে দি দিছে। তেওঁলোকে এইকাৰণেই দিছে যে বাইদেৱে আমাক গায়ন যোৰা দিব। গায়ন যোৰা গাবৰ কাৰণে যিডোখৰ জেগা লাগে ৰভাৰ, সেই জেগাডোখৰ কিনি ল'ব লাগে। সেইটো আচলতে নিয়ম। আৰু ভকতে দিব, তিনিওজন ভকতে লগ লাগি নেগেৰা নাম দিছে। তেওঁ এতিয়া অকলে আছে বাৰু, এইকেইজন আঁতৰত থাকে যিহেতু। তেওঁলোকে জেগাডোখৰ কিনি ল'ব লাগে। ৰাইজৰ এইটো নিয়ম। আৰু আজি হৈছে শনিবাৰ, সকাম পালেহিয়ে। সকাম সোমবাৰে আছে, সেইকাৰণে গাঁৱৰ ৰাইজ আহি কলগছৰ ডুব বনাইছেহি। আৰু মহিলাসকল আহিছে ৰভা মচিবৰ কাৰণে, সকলোৱে সহায় কৰিছেহি। আজি হৈছে সকামৰ আগদিনা 13 তাৰিখ। আজি আমাৰ চোৱা ভাঙি শেষ। চোৱা ভাঙিছোঁ আৰু লগতে নাপিত আহিছে চুলি কাটিবলৈ সকলোৱে। ৰাস্তাৰ ইপাৰে নাপিতে চুলি কাটি আছে আমাৰ ঘৰৰ কেইজনক। চুলি কটা নাপিতজনক এটা ভোজনী দিয়া হয় আৰু 1000 টকা দি তেওঁক সেৱা কৰা হয়। এইটো হেনো নিয়ম। আজি হৈছে দেওবাৰ ৰাতি, এতিয়া প্ৰায় 9টামান বাজিলে। দেও আহিছে। ইভাগে বামুণ ৰাতিপুৱা আহে, কিন্তু আমাৰ কামবিলাক সোনকালে হ'বৰ কাৰণে আগদিনাখনৰ পৰা তেওঁক থাকিবলৈ দিয়া হৈছে। ৰাতিয়ে মাতি অনা হৈছে। এয়া আমাৰ ককা বহি আছে আৰু দদায়ে ভোজনী বনাই আছে। দেউক যিমান ভোজনী লাগে 16টা নেকি, এইবিলাক ৰেডি কৰি ৰখা হৈছে ৰাতিয়ে। তেতিয়া সোনকাল হৈ থাকিব। ৰাতিপুৱা সোনকালৰ পৰা আমাক পৰাচিত কৰা হ'ব, যাতে কামবোৰ সোনকালে হয়। এতিয়া ৰাতিপুৱা আমি সকলোবিলাক 4টা বজাত উঠি এতিয়া 5টাত আমি গা পা ধুই আজৰি হৈ বামুণে আমাক পৰাচিত কৰি আছে। তেওঁ মন্ত্ৰ পঢ়ি আছে, আমিও লগতে কৈ যাব লাগে। ভিডিঅ'টো যিহেতু দীঘল হৈ যাব, সেইকাৰণে সকামৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম।